হে গাইজ গুড মৰ্ণিং। মোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু ভালে থকাটোৱেই মই বিচাৰোঁ। সকলোৱে ভালে থাকিলেহে ভাল লাগিব। আৰু মই এতিয়া চাওক ব্ৰেকফাষ্ট বনাব ওলাইছোঁ। ব্ৰেকফাষ্টৰ কাৰণে অ'টছ লৈছোঁ মই। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ ব্যৱহাৰ কৰিব পাৰে। মই এইটো অ'টছ লৈছোঁ। অ'টছ 2 চামুচকৈ লৈছোঁ মই ইয়াতে। আমি দুজনৰ কাৰণে ব্যৱহাৰ কৰিছোঁ যেতিয়া 2 চামুচকৈ লৈছোঁ। আপোনালোকে যেনেকৈ সুবিধা হয় সেই হিচাপে আপোনালোকে ল'ব। 2 চামুচ লৈ ল'লোঁ মই ধুনীয়াকৈ। আৰু ল'ম কল ল'ম দুটা, এটাকৈ ল'ম। কলখিনি ধুনীয়াকৈ পিচকৈ কাটি ল'ব। এই মই ভিডিঅ'টোত দেখুওৱাৰ নিচিনা এনেকৈতো চবেই জানেই, তথাপিও মই কেনেকৈ খাওঁ সেইটো দেখাইছোঁ আপোনালোকক। বাকীটো জানাসকলৰ কাৰণেতো ভালেই, আৰু যিসকল নাজানে বা গম নাপায় আৰু এনেকৈ যে খায়, সেইসকলৰ কাৰণে মই আচলতে বনাইছোঁ ভিডিঅ'টো। বাকী জনাবিলাকেতো জানেই। এয়া এনেকৈ কাটি ল'ব পিচ কৰি কিনে। আৰু এই অ'টছটো ৰান্ধিও খোৱা যায় ধুনীয়াকৈ, গাজৰ চাজৰ দি কিনে ধুনীয়াকৈ বনায়ো খাব পাৰে। ফ্ৰেছ বিন দি গাজৰ চাজৰ দি কিনে ধুনীয়াকৈ বনাই খাব পাৰে। এয়া চাওক মই কলখিনি ধুনীয়াকৈ পিচকৈ কাটি লওঁ। আৰু বেছি নহয়, এটা দুটাকৈ কিচমিচ দিছোঁ। ইমান বেছি হ'লেও বেয়া লাগে। কিচমিচ দিছোঁ, তাৰপিছত দিছোঁ এইটো খেজুৰ দি দিছোঁ। খেজুৰো মই বেছি দি দিওঁ, মানে দুটাকৈ দিলেই বহুত হয়। মানে ইমান বেছি মিঠাৰো দৰকাৰ নাই। দি দিলোঁ। কাটি ল'ম ধুনীয়াকৈ সৰু সৰু কৰি পিচকৈ। আৰু এনেকৈ আপোনালোকে ঘৰত বনাই কিনে খাই চাবচোন। হেল্ডিও হয় আৰু ধুনীয়াকৈ পেটটো ভৰে এক টাইম ধুনীয়াকৈ থকা যায়। কাটি ল'লোঁ ধুনীয়াকৈ। আৰু ল'ম এতিয়া ইয়াতে মই ৰাতিয়ে চিজ ভিজাই থৈ দিছিলোঁ। চিয়া চিড ইয়াতে দিম অলপকৈ। আপুনি যিখিনি খায় যেনেকৈ কিবা কৰে সেই পৰিমাণ অনুসৰি দিব। আৰু মই এই চিয়া চিড ৰাতিপুৱা খালী পেটতো খাওঁ। খালী পেটতো খাবচোন। পেট ঠাণ্ডাও কৰি ৰাখে আৰু বহুত ভালো খোৱা, সকলোৱে খাব পাৰে। এয়া চাওক মই ধুনীয়াকৈ চিয়া চিডখিনি দি দিলোঁ। আৰু মই ইয়াতে দিম গুচাই থৈ দিছিলোঁ ডালিম দি দিছোঁ অলপকৈ। ধুনীয়াকৈ দি ল'ব চাৰিওফালে। এয়া যিখিনি আপোনালোকে খাই সেইখিনি দিলেই হ'ল, ইমান বেছি দৰকাৰ নাই। আৰু অলপমান হ'লে ভাল লাগে আৰু। এয়া চাওক এতিয়া আমি ধুনীয়াকৈ এইখিনি খাওঁ, ব্ৰেকফাষ্টখিনি খাওঁ। আপোনালোকক লগ পাই আছোঁ অলপমান পিছত। এবাৰ আপোনালোকেও বনাই খাই চাব ঘৰতে, ভাল লাগে। আৰু এয়া চাওক মই ব্ৰেকফাষ্ট কৰি উঠাৰ পিছতে দুপৰীয়া ৰন্ধাৰ কাৰণে ৰেডি কৰিলোঁ। আৰু দুপৰীয়া এয়া চাওক মই ঘৰৰে বন্ধাকবি এটা আনিলোঁ লৈ, এয়া বেগুনীয়া বন্ধাকবি আৰু ইয়াতে বেঙেনাখিনি ফ্ৰেছ আছিল দেখি মই লগালগ ছিঙি আনিলোঁ। ছিঙা অনা ভিডিঅ'টো দিয়া নহ'ল, কিন্তু এয়া চাওক আৰু বেঙেনা লাগি আছে গছত অলপকৈ। এয়া চাওক ধুনীয়াকৈ লাগিছে গছত। আমাৰ ঘৰৰ বেছি মানুহ নাই, যিহেতু আমি 3জনে মানুহ। তাৰে ভিতৰত এজন ডিউটিতে যায়, বাকী ঘৰত বাবু আৰু মই থাকোঁ। বাবুৰ কাৰণ এইকেইদিন স্কুলো নাই, সেইকাৰণে ঘৰত থাকোঁ। 2জনৰ কাৰণে ধুনীয়াকৈ হৈ যায়, মানে ভাল হয়। এয়া চাওক। আৰু ভিডিঅ'টো বৰ বেছি মই এনেকুৱা ডাঙৰ কৰি কৰিব নোৱাৰোঁ আজিকালি। বাবুক ৰাখিব লগা হয়, তাক তাৰ যত্ন বহুতখিনি, মানে সেইখিনি গোটেই অকলে কৰিব লগা হৈ যায়। আৰু ডাঙৰ বাবুটো আছেই, তাৰ লগত ইমান লাগিব নালাগে, হ'লেও ৰেডি কৰিব লাগে। সেইকাৰণে ভিডিঅ'টো ডাঙৰ নহ'ল। আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছিল।